হে গাইছ, আজি হৈছে উৰুকা আৰু ৰাতিপুৱা দৰাফুল দেখিছোঁ যে আজি বতৰ বহুত বেয়া। বতাহ আৰু বৰষুণ একেলগে, ডাঙৰ ধুমুহাও আহিছে মানে। চাওক তামোল এজোপা ভাঙি পৰিছে আমাৰ ভাড়াঘৰৰ ফ্ৰণ্টতে। ভাবিছিলোঁ আজি ঘৰ যাম, কিন্তু কি হয় ঠিক নাই আৰু বৰষুণ এৰিলেহে যাব পাৰিম। আজি মোৰ ঘৰ যোৱা চাগে নহ'ব গাইছ, থাকিব লাগিব ইয়াতে চাগে আজি। যিহে বৰষুণ দিছে, আধা মুন্ধা হৈ আহিছে, কেনেকৈ যাম ভাবিয়ে পোৱা নাই ঘৰলৈ। ফাইনেলি গাইছ বৰষুণ গ'ল, এতিয়া পৰা ৰ'দ দি আছে। তাকে মই ওলাই গৈ ৰেডি ঘৰ যাবলৈ, যিটো কাইলৈ বিহু হ'লেই, আজি উৰুকা আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এইকেইদিন মানে ভাল ভাল ব্লগ পাই থাকিব, তো বলক। তো ঘৰ আহি পাই গ'লোঁ, আহি পেলাই খেলিব গৈ আছোঁ। হাই গৈ দে বেদ ধনী বহাতে বেদ বহাতে বেদ কাক ভাল পাবি হাত কৰিলে ধনী আন্ধা হৈ গ'ল যে কেমেৰাটো।